পাহাৰত আহিছোঁ খানা খাবৰ কাৰণে বাঁহৰ চুঙাৰ ভাত। চ' বাঁহৰ চুঙাৰ ভাত কেনেকুৱা হয় আপোনালোকক দেখুৱাম। আপোনালোকে চাব বাঁহৰ চুঙাৰ ভাত বনোৱাৰ কিছুমান পদ্ধতি, লগতে আপোনালোকে আহিব। মই এতিয়া আছোঁ ঘন অৰণ্যৰ মাজত, চাৰিওফালে পাহাৰ, চৌদিশে পাহাৰ চাব পাৰে আপোনালোকে। ইয়াৰ চৌদিশে পাহাৰ, চাহপাত গছো আছে মাজে মাজে দুই এটা। ইয়াত আগতো বহুত মানুহ আহিছে, আহি থাকে, খানাও খাই থাকে। চ' বৰ্তমান আমি খৰি যোগাৰ কৰিব যাব লাগে, গতিকে আমি অলপ স্থগিত ৰাখিছোঁ এই কাৰ্যক্ৰম এইবোৰ বাঁহৰ জোপা। মোৰ ফ্ৰেণ্ডবোৰক দেখাই আছোঁ আপোনালোকক। আজি আমি পাহাৰত আহিছোঁ যিহেতু পাহাৰৰ বস্তুৱে গোটেই ইউজ কৰিম। এয়া বাঁহ, ইয়াতে আমি চুঙা কেইটামান বনাম। চ' ৰাহুলে চুঙা কাটি আছে, লগত আছে দিলীপে সহযোগ কৰি আছে কেনেকৈ চুঙাবোৰ কাটিব লাগে। ৰাহুল পষ্টিক হৈছে আপোনালোকে বাঁহৰ বাঁহ, এই বাঁহৰে আমি চুঙা বনাম। সঞ্জয়ে বাঁহৰ চুঙা কাটি আছে। আজি আমি সকলোকে এদিন সঞ্জয়ক দিব খুজিছোঁ। সঞ্জয়ে আমাক সকলো কৰি দেখুৱাব কেনেকৈ চুঙা ভাত বনায়, কেনেকৈ চুঙাত মাংস বনায়, সকলো দেখুৱাব। এয়া ৰাহুল পষ্টিক মাংস ওলাই অজৰাবৰ কাৰণে এটা চুঙা বনাই আছে, য'ত আমি মাংসবোৰ অজৰাম। এয়া এটা বিশেষ সামগ্ৰী হয়, য'ত আমি মাংসবোৰ অজৰাব পাৰিম। বিকাশে ব্ৰইলাৰ কাটি আছে, লগতে মংগলে ছাপোৰ্ট কৰি আছে কেনেকুৱা পিচবোৰ হ'ব লাগে। গ'ল এজক নাৱৰীয়া পাতত চাউল বান্ধি লয়, কেনেকৈ বান্ধে সকলো দেখুৱাব সঞ্জয় আজি আমাক। চ' চাই থাকিব আপোনালোকে। চাউলটো বান্ধি লৈছোঁ নাৱৰীয়া পাতেৰে। পাতটো চাই ল লেতেৰা অৱস্থা। পাতটো চাওক লেতেৰা আছে অলপ, একো নাই। ঠিকে আছে, আমি কিছু সময়ৰ পিছত বিকাশৰ 5 মিনিটৰ চুঙা ভাত দেখুৱাম কেনেকৈ বনাইছে কি। চ' 5 মিনিটৰ চুঙা ভাত কেতিয়াও নহয়, চ' দেখুৱাম। এয়া আমাৰ চুঙা ভাত হৈ গৈছে। চ' খোলা নাই, খুলি দেখুৱাম অলপ দেৰিকৈ, আপোনালোকে চাব পাৰিব। 5 মিনিটৰ চুঙা ভাত, এইটো এটা আৰু বান্ধি আছে। এইবোৰ চাউল, বহুকেইটা চুঙা বনাব পাব। চ' বহুতকেইটা বাঁহৰ চুঙা বনোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আমি। ৰাহুলে বাঁহ কাটি আছে বাঁহৰ চুঙা। সেয়া মাংস দিবৰ কাৰণে আদা ৰহুন জলকীয়া পিচি আছে সঞ্জয়ে। বাঁহৰে খুন্দনি বনাইছোঁ আমি। এয়া মছলাবোৰ মিহলাইছোঁ আদা ৰহুন। আমি ঘৰৰ পৰা এনেকুৱা সামগ্ৰী লৈ অনা নাই য'ত আমি মাংসবোৰ মিহলাব পাৰোঁ। চ' আমি পলিথিন ব্যৱহাৰ কৰিছোঁ, পলিথিনতে সকলোবোৰ মিহলাইছোঁ, মছলাৰ পৰা আদি কৰি সকলো অলপ অলপকৈ মিহলাই আছোঁ আমি। উপায় নাই, পাহাৰৰ খানা এনেকুৱাই হয়। এয়া আমাক সহযোগ কৰিবৰ কাৰণে আহিছে বিকাশ, তেওঁ মাংসবোৰ মিহলাই দিছে, অলপ মিহলাই দিছে, লৰাই দিছে। এতিয়া আমি অলপ অলপকৈ চুঙাত ভৰাম মাংসবোৰ। চ' সকলো দেখুৱাম আপোনালোকক। এয়া ভৰাই আছে লাহে লাহে বিকাশে মাংসবোৰ। ফাইনেলি মাংসবোৰ ভৰোৱা হৈ গ'ল। এতিয়া কিছু সময়ৰ পিছত আমি জুইত দিম মাংসবোৰ। বিকাশে জুই দি আছে। বিকাশ কিবা ক'ব নেকি? নাই, একো ক'ব মন নাই এতিয়া, বহুত গৰম বাপৰে। ঠাণ্ডা দিনতো বহুত গৰম লাগে চুঙা ভাত বনাই। হয় নেকি? আলু পুৰি আছোঁ আজি। এই আলু, নতুন আলু দিছে আলু। এয়া চুঙা ভাতৰ ব্যৱস্থা হৈ আছে। এতিয়া জুই জ্বলি গ'ল, চুঙাবোৰো বহি গ'ল। কিছু সময়ৰ পিছত ইয়াৰ ভাত হ'ব, আপোনালোকে দেখা পাব। চ' ফ্ৰেণ্ড, ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাষ্টত গৈ লাইক
শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আমি আগন্তুক দিনত আকৌ ভাল ভিডিঅ' দিব পাৰিম আপোনালোকক হৈ আছে আজি আমাৰ কষ্টৰ ফল গম পাই যাম ৰাতি ঘৰত গৈ চুঙা ভাত খাই কেনেকুৱা লাগে এয়া এটা নতুন পদ্ধতি আপোনালোকক দেখুৱাই আছোঁ ভাতৰ মাৰ কেনেকৈ কাঢ়ে চ' বাঁহত বনালেও কেতিয়াবা মাৰ কাঢ়িব লগা হয় চ' সেয়া আপোনালোকক দেখুৱাই আছোঁ বাঁহতো মাৰ কাঢ়িব লগা হয় চ' এক নতুন প্ৰচেষ্টাৰে আমি আগবাঢ়িছোঁ সকলো সঞ্জয় কৰি আছে সুন্দৰভাৱে দাঙি ধৰিছে তেওঁ এয়া মাৰ কাঢ়ি আছে লাহে লাহেকৈ আৰু অজয়ে কৈ আছে এয়া বোলে পতঞ্জলি পদ্ধতি হ'ব পাৰে পতঞ্জলি পদ্ধতিও হয় কাৰণ পাহাৰীয়া বস্তু মানে পতঞ্জলি বুলি আজিকালি মানুহবোৰ ধৰি লয় চ' পতঞ্জলি বুলিয়ে কৈছোঁ আমাৰ লগত বহুকেইটা চুঙা আছে সকলো চুঙা আমি আপোনালোকক খুলি দেখুৱাম কিছু সময়ৰ পিছত চ' চাই থাকিব ভিডিঅ' এয়া মাংস সিজিছেনে নাই সঞ্জয় চাই আছে হ'ব আৰু চাগে মাংস বেছি টাইম নালাগে চ' মাংস সিজি গ'ল হৈ গৈছে সঞ্জয় দাঙি আনিছে অলপ চেণ্ট আহিছে মাংসৰ মছলাবোৰৰ চেণ্ট আহিছে চ' ভাল লাগিছে অলপ এক্সাইটিং হৈ আছোঁ যিহেতু আজি প্ৰথমবাৰৰ বাবে আমি চুঙাত মাংস খাম এয়া লাহে লাহেকৈ মাংসবোৰ আমি চুঙাত অজৰাইছোঁ এই চুঙাটো ৰাহুলে বনাইছিল বুলি আমি আপোনালোকক কৈছোঁ কিছু সময় আগতে চ' অলপ এক্সাইটিং হৈছে অলপ মাংসটো বগা হৈছে আমি বিশেষকৈ মছলা ইমান ইউজ কৰা নাছিলোঁ সেইটো কাৰণে অলপ বগা হৈছে মাংসটো একো নাই বহুত সোৱাদ হয় আপোনালোকে আহিব এদিন বহুত টেষ্টি হয় মই প্ৰথমবাৰৰ বাবে খাম আজি এই মাংস চ' অলপ এক্সাইটিং হৈ আছোঁ চুঙাত বনোৱা মাংস ফাৰ্ষ্ট টাইম খাব পাম ৱাও কি মজা চাই ওলাইছে চায়ে ভাল লাগি গৈছে চ' খালেতো আকৌ ভাল লাগিব চ' আপোনালোকে চাই থাকিব এই ভিডিঅ' লাষ্টলৈ ফাইনেলি চুঙা ভাত হৈ গ'ল এতিয়া চুঙাৰ পৰা ওলাই আছোঁ ভাতবোৰ আজিৰ মেইন হিৰো সঞ্জয় চাব পাৰে আপোনালোকে সঞ্জয়ক ভালদৰে চাব লগত বিকাশো আছে 5 মিনিটত চুঙা ভাত বনাই দেখুৱাইছে সিও কম নহয় চব বান্ধা খালাইছিলা তোৰ নিচিনা মানুহবিলাক হিলাই সেইটো ভাতটো ভিডিঅ' কৰি থ লাইফ টাইম এইটো হেৰি ধুব লাগিব নেকি ফাইনেলি হৈ গ'ল আমাৰ চুঙা ভাত চ' অলপ পিছত আমি খাম ৱাও চুঙা ভাতৰ সোৱাদ কেনেকুৱা লৈ আছে চাই থাক কেনেকুৱা লাগিছে একদম মানে টেষ্টি পুৰা না ৰাহুল কিবা কবি একদম পেট ভৰি গৈছে না পেট ভৰা নাই আছে নহয় ভাত আছে টেনচন ল'ব নালাগে আনন্দ মাংস লাগে আছেচোন মাংস বেলেগৰ ভাত আছে মাংস নাই তোৰ মাংস এভেইলেবল আছে আৰু নাই বুলিয়ে কৈছে যিহক নহওক অন্তা মজা হৈছে ভাত মজা হৈছে থেংক ইউ চ' ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে মোক লাষ্টত জনাব চ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ